নিউজ চেনেলৰ যোগেদি মই কৈছোঁ অতি সোনকালে এৰি দিব লাগে। যদি মই বিচাৰি পাওঁ, কিন্তু অৱস্থাটো একদম মানে সেইটো ভয়ংকৰ ৰূপত গুচি যাব। जोंदाव आं बम्बेनिफ्राय फैदों मडेल गार्लफोरनि फट' बुथुमग्रा। आं नोंसिनि फट'खौ जि दाग्रा कम्पानियाव हरगोन। बिदिब्ला आंनि मोनसे फट' खेबबावदे। ओके कम ऑन। আগতে এই কথাটো অসমত নাছিলে আৰু এইটো এনেকুৱা এটা পৰিস্থিতি কৰিব লাগে চৰকাৰে এই বস্তুটোক লৈ পিনি মাইকী মানুহে যদি বাপেক মাকে যদি ল'ৰা ছোৱালীক যদি নাবালক ল'ৰা ছোৱালীক যদি এৰি থৈ যায় তাৰ ওপৰত এটা ডাঙৰ আইন বনাব লাগে। जों लागोनि सेंग्राफ्रा हयले खर' गाज्रि जोब खिनोबा खिनो फायखानायावनो खिनानै फैखानानि जों लागोनि सेंग्राफ्रा हयले नायखोमाग्रा जोब। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। আগতে এই কথাটো অসমত নাছিলে আৰু এইটো এনেকুৱা এটা পৰিস্থিতি কৰিব লাগে চৰকাৰে এই বস্তুটোক লৈ পিনি মাইকী মানুহে যদি বাপেক মাকে যদি ল'ৰা ছোৱালীক যদি নাবালক ল'ৰা ছোৱালীক যদি এৰি থৈ যায় তাৰ ওপৰত এটা ডাঙৰ আইন বনাব লাগে। পত্নীৰ বয়স ৪৬ বছৰ, ৩ কন্যাৰ মাতৃ। ডাঙৰ কন্যাৰ বিয়া হৈছে, আছে নাতিও। মাজু কন্যাৰ ২১ আৰু সৰু কন্যাৰ বয়স ১৭ বছৰ। মোৰ ছোৱালী ডাঙৰজনী আপোনাৰ ডাঙৰজনী মোৰ বিয়াও দিলোঁ, নাতিও এজনী আছে। আপোনাৰ সৰুজনী ২১ বছৰ, মাজুজনী আৰু ইজনী আপোনাৰ ১৭ বছৰ। পত্নী ২ কন্যাক লৈ টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল স্বামী। তিনিচুকীয়াৰ অমৃত লজত আশ্ৰয় লৈছিল পৰিয়ালটো। স্বামী দুপৰীয়াৰ আহাৰ আনিবলৈ গৈছিল। আহি দেখে ২ কন্যাক এৰি লজৰ পৰাই নিৰুদ্দেশ পত্নী। মোৰ ছোৱালী দুজনী আৰু মিছেছ আমি তিনিচুকীয়া আপোনাৰ টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। যোৱা পথত আমি সিজুগুৰি এখন অমৃত লজ নামৰ এখন লজত আশ্ৰয় লৈ পিনি আছিলোঁ। আশ্ৰয় লৈ থকাৰ অৱস্থাত দুপৰীয়া মই আহাৰ আনিবলৈ যোৱাত ঘূৰি আহি চাওঁ যে মাইকী মানুহগৰাকী নাই। এইজন অনুপম দাস, ঘৰ শিৱসাগৰৰ তিতাবৰৰ ২ নং বেবেজিয়াত। এইগৰাকী অনুপমৰ পত্নী। অনুপমে পত্নী ২ কন্যাক লৈ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ গৈ সন্মুখীন হ'ল এক অপ্ৰত্যাশিত ঘটনাৰ। পত্নী নিৰুদ্দেশৰ পাছত এতিয়া দিশহাৰা হৈ পৰিছে অনুপম। ভাগি পৰিছে ২ কন্যা। ছোৱালী দুজনীক সোধাত ছোৱালী দুজনীয়ে কয় যে মা অলপ ওলাই পিনি গৈছে। তাৰপাছত মইতো সন্ধিয়া হৈ গ'ল। সন্ধিয়া হোৱাৰ পিছত আমি গোটেই বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি তেখেতৰ বন্ধু বৰ্গৰ বান্ধৱী চবৰে ঘৰত বিচাৰ খোচাৰ কৰি যোৱাৰ পিছত তেখেতক নাপাই আমি আকৌ তিনিচুকীয়ালৈ এসপ্তাহমানৰ পিছত আকৌ তিনিচুকীয়ালৈ যাওঁ। তিনিচুকীয়া আৰক্ষীক এই বস্তুটো অৱগত কৰোঁ। আৰক্ষীয়ে এজাহাৰ লয়। মাজতে মোক কৈছিলে যে মোৰ এটা কাম কৰোঁ, তয়ো এটা কাম কৰ, ঘৰখন চলিবলৈ সুবিধা হ'ব বুলি। আৰু মোৰ এতিয়া মানে মনে মনে এতিয়া বিচাৰি খুচাৰি মানে চলাত কৰাৰ পাছত এটা মানে মোৰ সন্দেহো মানে মাজে মাজে উপজিবলৈ ধৰিছে। তেওঁক কোনোবাই চাকৰি প্ৰলোভন দি পিনি আবদ্ধ কৰি ৰাখিছে নেকি? আৰে এগৰাকী মাইকী মানুহ কাৰোবাৰ ছাপৰ্ট নহ'লে সেই মাইকী মানুহজনী কাৰোবাৰ লগত ওলাই যাব পাৰে নেকি? আজি মই মতা মানুহ এটা হৈ পিনি মোৰ যদি বন্ধু এটা যদি লগ নধৰে, মই আজি ৩ মাহৰ দিনে মই ক'ৰবাত থাকিবলৈ মই সুবিধা পামনে বাৰু? এইটো ইম্পচিবল কথা পাতি থকা মানে মই এনেকুৱা কথা পাতি পাইছোঁ। মই ওলাই গ'লে মানে তাই কথা পাতি থাকে। মই আহোঁ, তই কাৰ লগত কথা পাতিছোঁ মই সুধোঁ, তেতিয়া বোলে মোৰ বন্ধুৰ লগত কথা পাতিছোঁ। মোৰ ছোৱালী দুজনীয়ে তেনেকুৱা একো কোৱা নাই। ছোৱালী দুজনীয়ে কয় বোলে মায়ে কথা পাতিছে, বান্ধৱীৰ লগত কথা পাতিছে বা কাৰোবাৰ লগত কথা পাতিছে, এনেকৈ বুলি কয়। এতিয়া আপুনি মনে মনে যদি কাণৰ ভিতৰত উকে কথা পাতি থাকে, সেইটো আপুনি বান্ধৱী বুলি কয়। ছোৱালী কিজনে কি জানে সেইটোতো নাজানো। আজি মই যে মানে আহিব লগা হৈছে যে এই গুৱাহাটী চহৰলৈ কেলৈ আহিছোঁ, এইটো কথাটোৰ কাৰণে আহিব লগা হৈছে। আৰু যোনে কোনোবাই যদি আবদ্ধ কৰি ৰাখিছে, বন্ধু হওক বা মানে বান্ধৱী হওক, কাৰোবাৰ ঘৰত যদি আশ্ৰয় দি ৰাখিছে, মই নিউজ চেনেলৰ যোগেদি মই কৈছোঁ অতি সোনকালে এৰি দিব লাগে। যদি মই বিচাৰি পাওঁ, কিন্তু অৱস্থাটো একদম মানে সেইটো ভয়ংকৰ ৰূপত গুচি যাব। मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा। मैं
संघ के प्रधानमंत्री के रूप में अपने कर्तव्यों का श्रद्धापूर्वक और शुद्ध अंतःकरण से निर्वहन करूंगा तथा मैं भय या पक्षपात, अनुराग या द्वेष के बिना सभी प्रकार के लोगों के प्रति संविधान और विधि के अनुसार न्याय करूंगा। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि जो विषय संघ के प्रधानमंत्री के रूप में मेरे विचार के लिए लाया जाएगा अथवा मुझे ज्ञात होगा उसे किसी व्यक्ति या व्यक्तियों को तब के सिवाय जबकि प्रधानमंत्री के रूप में अपने कर्तव्यों के सम्यक निर्वहन के लिए ऐसा करना अपेक्षित हो, मैं प्रत्यक्ष अथवा अप्रत्यक्ष रूप से संसूचित या प्रकट नहीं करूंगा। circle